হৈছে মানে চাই যে আমি এতিয়া আগতে পাই আছিলো, পাওঁতে এতিয়া আগৰ পৰা পাই মাজতে কাটা গেল, মাজতে কাটা যাওয়ার কারণে আমি এতিয়া ব্লকত আছিলো। ব্লকৰ পৰা যে কি ডিসি অফিসত পঠাল, ডিসি অফিসৰ বাইদেউটো কি বাইদেউ বুলি কয়, এইটো আমাক খঙাইছিল। কোনে পঠাই দিছে নামটো লিখি দি। এতিয়া আমি নামে নাজানো, আমি পঢ়া বাতিয়ে না, আমি এইগুলা কি জানো। আমি অৰুণোদয় লাগে, অৰুণোদয়হে বিচাৰিব আহিছে। ইয়ে কথা বাকি সকলে কিছুমানে পাইছে, কিছুমানে পোৱা নাই। আমি আগৰ পৰা পাই আছো, এইগুলা আমি পাৱাই নাই। আগতে যোনে পুৰণা আছিল, আমি পুৰণা হেৰিটো গোটাই কাটাই গেছে। আহিছো অৰুণোদয় লাগে আমাক, সেইকাৰণে আহিছো। কিন্তু আমাক অৰুণোদয় দিয়া নাই। বাকি আমি আগতে পাইছিলো, কিন্তু এতিয়া আমাৰ অৰুণোদয়টো কাটি পেলাইছে, সেইকাৰণে আমি আহিছো। এতিয়া আমাৰ তাতে এনেকুৱা হৈছে কি মানে ধনী বিলাকে পাইছে, 200 মানুহে আমি অৰুণোদয় পোৱা নাই। তাৰোপৰি কি হৈছে, এখন ঘৰত 2টা 3টা 4টা 5টা গাড়ী আছে, সেইগিলাখানে অৰুণোদয় পাইছে। অংকনবাদীৰ মাষ্টাৰনি হালপানি অৰুণোদয় পাইছে, আমি অৰুণোদয় পোৱা নাই। বাকি প্ৰায় ভাগ আমি 200 মানুহ অৰুণোদয় পোৱা নাই, সেইকাৰণে আমি অৰুণোদয় কাৰণে আছো। আমি অৰুণোদয়ৰ কাৰণে এটা কাজিয়া কৰিব অহা নাই, আমি হাংগামাও কৰিব অহা নাই। খালি আমাৰ মামাক জনাব আহিছো যে মামা আমাৰ অৰুণোদয়টো দেখ, আগৰ অৰুণোদয়টো যেনেকে কাটিছে সেনেকে আমাক ঘূৰাই দিয়ক। নহলে আমি ইলেকশ্যনত ভোট দিবৰ কাৰণে ক'লে আমি কিহক ভোট দিম, আমি যদি অৰুণোদয়টো নাপাওঁ। এতিয়া কোনে কাটিছে, নাম্বাৰে কাটিছে নে ব্লকে কাটিছে, কিহে কাটিছে সেইটোতো আমাক নজনাই। আমি ব্লকক গ'লে ব্লকত কয় ডিসি অফিসত যোৱা, ডিসি অফিসত কয় ব্লকত যোৱা। সেনেকে আমি গাড়ী ভাড়া সদায় আহি থাকিবতো আমি নোৱাৰো। আমিতো হাজিৰা কৰি খাওয়া মানুহ, আমাৰ গাড়ী ভাড়াটো কোনে দিয়ে? এতিয়া অৰুণোদয় যদি নাপাওঁ আমি কেনেকে চলিম? নাই কাকো দিয়া নাই। আমি খালি কাগজ মাৰিছে, আমাৰ অৰুণোদয় কাটি দিছে। আগতেতো পাই আছিলো, এতিয়া কিয় কাটিছে সেইটোহে জানিব বিচাৰো। লাগে আমি অৰুণোদয়ৰ কাৰণে আহি পেলাই আমি ডিসি অফিসত ধৰ্ণা দি আছো। কাৰণ কি আমাৰ অৰুণোদয় নহলে আমাৰ পৰিয়াল নচলে। আমাৰ ল'ৰা ছোৱালী সৰু আছে। ছাৰে আমাক মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিল নহয় অৰুণোদয় দিম আপোনালোকৰ ল'ৰা ছোৱালীৰ হেৰিৰ কাৰণে। সেইটোৰ কাৰণে আমাক অৰুণোদয় লাগে। আমাৰ মহিলাগিলা কাম কৰে, যাই মানে পাবা নালগে খাই পাইছে, আৰু যাই পাবা নালগে পা নাই। সেইটোৰ কাৰণে আমাক অৰুণোদয় লাগে। ছাৰক বাৰে বাৰে আমি হেৰি কৰি আছো, হিমন্ত ছাৰক আমাক অৰুণোদয় লাগে। যদি আমাক অৰুণোদয় নেদে আমি ভোট নিদিওঁ, আমি ভোট বিসৰ্জন দিম। কিন্তু কাৰণ আমি বহুত কষ্ট কৰি আছো। এতিয়া যে আইছো আমি এনে অহা নাই, আমি বহুত জ্বালা পাইছো। যাই পাব লাগে খাই পাইছি, পাব নালগে গেলে কিয় নাপায়? আগৰ পৰা আমি পাই আইছো, এতিয়া কিয় আমাৰ মাজতে কাটব? সেইটোৰ কাৰণে আমাৰ মস্ত ক্ষোভ আছে। এটা খবৰ কাৰণে আমি ব্লকক গৈছো, ব্লকৰ আবার হেৰি কয় কি আপোনালোকে ডিসি অফিসত যাক, ডিসি অফিসত ক'ব আমাক ব্লকক যাক। সেইটো আমাৰ এটা কথা নেকি? আমি পইচা ক'ত পাওঁ? দিনে ৰাতি হাজিৰা কৰে মানুহগিলাই, সেইগিলাখান মানুহে আমাৰ পইচা সদায় দিব নোৱাৰে নহয়। নহলে আমাক আশা কিয় দিছিল 9,000কে সোমাই দিম আপোনালোকক, 10,000কে সোমাই দিম? সেইটো আশা আমাক কিয় দিছিল? নহলে নেদে যদি কাকো দিবা নালাগে, দিয়াৰ কাৰণে আমাক লাগব। আধাতে কাটি পেলাই আমাক হেৰি কৰিব নোৱাৰে।